Hello guys, welcome to my YouTube channel. More YouTube channel la আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি গৈ আছো ফাংচনলৈ বুলি ফাংচন মানে বিহু ফাংচন আৰু তিনচুকীয়া দহতীয়া চুকত সিঙ্গাৰ আহিব জুবিন দা আৰু নীল আকাশ দা গৈ আছো বিহুলৈ বুলি ৰেডি হোৱা নাই বৰ্তমান ৰেডি হ'বলৈ বাকি আছে ৰেডি হৈ মেলি দেখাম আপোনালোকক বিহুত যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম নোৱাৰাখিনিতো উপায় নাই আৰু দেখাম বাৰু কিমানখিনি পাও ঠিক আছে বলক তেতিয়া হলে উলাই লও ৰেডি হলো তাৰ পিছত দেখাম আপোনালোকক মই ৰেডি হোৱা লুকটো হাই গাইস হৈ গল মোৰ ৰেডি হয় এতিয়া যাবলৈ ওলাইছো বিহুলৈ বুলি আজি মানে জিম আছে অকমান আৰাম কৰিছে তাৰ বদলি মই আৰু ভিডিওটো আৰম্ভ কৰিছো এইজন জিমেছ এইজন হাই গাইস চালক আজি বিহু চাবলৈ গৈছো বিহু মানে ফাংচন আৰু ফাংচন চাবলৈ গৈছো এয়া ৰেডি হৈ গলো এতিয়া আমি যি দেখাম আৰু ডাইৰেক্ট আপোনালোকক তাতে দেখামগে আৰু শুনিছো নীল আকাশ দা বোলে ষ্টেজত উঠিলে বৰ্তমান সাকে দেখাব নোৱাৰিম এই কি বুলি কয় তো যদি থাকে দেখাম বাৰু এতিয়া জুবিন দাক দেখাবলৈ চেষ্টা কৰিম চাই লও কি হয় তেতিয়াহলে বলক গৈ ডাইৰেক্ট লগ পাই আছো বলক উঠিলে এতিয়া জুবিন গাৰ্গ উঠিছে চিন্তাৰ
কি ক'লে? বিহু গামে